নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া টেকনিকেল চেনেলত আপোনালোক স্বাগতম। আজি আমি শিকিবলৈ ওলাইছোঁ এজ ৰিলেটিভ কুৱেশ্যনছ। এজ ৰিলেটিভ কুৱেশ্যনছবোৰ ষ্টেট গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট দুয়োটা এক্সামতে দিয়ে। ইয়াৰ কোনো ভাগ বিভাগ নাথাকে, প্ৰায় একেধৰণেই কাটে। মাত্ৰ ইয়াত ক্লাছ 12 গ্ৰেজুৱেশ্যন লেভেল এনেকুৱা দিয়ে, কিন্তু প্ৰায়বোৰ প্ৰশ্ন একেই কাটে। আজি সেইকাৰণে আমি শিকিবলৈ ওলাইছোঁ এজ ৰিলেটিভ বা বয়স সম্বন্ধীয় কুৱেশ্যনছ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰিম যেন মোৰ অসমীয়া টেকনিকেল চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু বেল আইকনটো দবাই দিয়ে, যাতে মই এনেকুৱা ভিডিঅ' আপলোড কৰিলে আপোনালোকে তৎক্ষণাত পায়। এই ভিডিঅ'টো মই বনোৱাৰ প্ৰথমটো কাৰণ হ'ল যে RRBৰ বৰ্তমান এক্সাম আহি আছে, RRB গ্ৰুপ ডিত, আৰু RRBৰ ALP বোলা এক্সামটো হৈ আছে। সেইটোতো প্ৰায় একেধৰণৰে কুৱেশ্যন কাটে। তাৰ কুৱেশ্যন এনচাৰো এটা কৰিম, যিটো 5 তাৰিখ 7 তাৰিখ ইমান তাৰিখত এটা এক্সাম হৈ গ'ল। তাৰে এটা কুৱেশ্যনো মই কেনেকৈ কৰে শিকাই দিম। ঠিক আছে, মই প্ৰথম কুৱেশ্যনটো আগবাঢ়িব ওলাইছোঁ। ঠিক আছে, ধ্যান দিব। X আৰু Y ৰ বৰ্তমান বয়সৰ অনুপাত 5:6। 6 বছৰ আগতে আয়ুৰ অনুপাত আছিল 4:5। X আৰু Y ৰ বৰ্তমান আয়ু কিমান? ইয়াত আপোনাক XY ঠাইত বাপেক পুতেক এনেকুৱা দিব পাৰে, বা যদু মধু ৰাম ৰহিম এনেকুৱা ধৰণৰ দিব পাৰে। মাত্ৰ ইয়াত নামটো চেঞ্জ কৰি দিব পাৰে, বাকী প্ৰশ্নবোৰ একেই কাটে। ঠিক আছে, ইয়াত দিয়া আছে আমাৰ X আৰু Y। X আৰু Y, X:Y লিখিলেও বুজিব পাৰি। তেতিয়াহে X আছে 5, Y আছে 6, আৰু আমাক দিয়া আছে 6 বছৰ আগতে। 6টো লিখি লওঁ বাৰু, পিছত পাহৰি যেন নাযাম, যাতে আপোনালোকে বুজি পায়। কিমান দিয়া আছে? 4:5। প্ৰথমতে আমি ইয়াৰ ডিফাৰেঞ্চটো চাব লাগিব, ইয়াৰ মাজত ডিফাৰেঞ্চটো কিমান চাব লাগিব। তাৰ পাছত কুৱেশ্যনটো আহি যাব অট'মেটিকলি। ইয়াৰ মাজত ডিফাৰেঞ্চ কিমান? ইয়াতে ওলোটাকৈ দিলেও একে হ'ব, পাল্টাকৈ দিলেও একে হ'ব, কিন্তু ইয়াৰ ডিফাৰেঞ্চটো প্ৰথমতে চাব লাগিব। ইয়াত দিব লাগিছে, ইয়াৰ ডিফাৰেঞ্চ আছে 1, ইয়াৰ ডিফাৰেঞ্চ আছে 1। এতিয়া আমাৰ কি দি আছে? 6। এতিয়া আমাৰ 1ৰ মান হ'ল 6, ইটোৰ মান 6। 6 বছৰটো দি আছে না, ইটোৰ মান হ'ব 6, তাৰমানে হৈছে 1ৰ মান 6 হ'ব। এতিয়া চাওক, আমাৰ কি ওলাব দিছে? X আৰু Y ৰ বৰ্তমান। X ৰ অনুপাতটো কিমান? 5, আৰু Y ৰ অনুপাতটো 6। এতিয়া চাই লওক, আমাৰ যিটো মান আছে 1ৰ মান, সেইটো দি আমি পূৰণ দিব লাগিব এনেকৈ। এতিয়া X ৰ মান কিমান ওলাল? 5×6 = 30, Y ৰ মান 6×6 = 36। এইটো হ'ব আমাৰ এনচাৰ। ঠিক আছে, আমি এতিয়া নেক্সট কুৱেশ্যন লৈ আগবাঢ়ি গ'লো। এতিয়া নেক্সট কুৱেশ্যন কি আছে চাই ল'ব। একেই, প্ৰায় টেকনিকটো একেই হয়, মাত্ৰ আপোনাৰ প্ৰশ্নটো বদলাই দি আপোনাক অলপ ডিষ্টাৰ্ব কৰিব খোজে। এনেকুৱা সহজ প্ৰশ্ন বেছিভাগ ৰিজনিঙতো দিয়ে। চাই ল'ব এইটো। X আৰু Y ৰ বৰ্তমান আয়ুৰ অনুপাত 6:7। 5 বছৰ পিছত, ইয়াত আছিল 6 বছৰ আগতে, ইয়াত আছে 5 বছৰ পিছত, তেওঁলোকৰ আয়ুৰ অনুপাত 7:8 হ'ব। তেনেহ'লে X আৰু Y ৰ বৰ্তমান আয়ু কিমান? একেই প্ৰায়। প্ৰথমতে আমি XY টো ধৰিলোঁ। X আছে 6, Y আছে 7। এতিয়া 5 বছৰ পিছত এইটো লিখিলোঁ 7:8। প্ৰথমতে আমি এইটো 5টো উঠাই ল'ব পাৰোঁ। 7ৰ ডিফাৰেঞ্চটো লৈ লওঁ 1, আগতেও শিকাইছিলোঁ 1। এতিয়া 1ৰ মান কিমান হ'ল? 5 হ'ল। এতিয়া একেই, প্ৰথমতে X লিখিলোঁ, এইটো 5 আহিব। তাৰপাছত লিখিলোঁ Y, এইটো 5 আহিব। কুৱেশ্যনটো বেলেগ হ'ব পাৰে, কিন্তু ওলোৱা টেকনিকটো একেই। আপোনাক খালি অলপ ডিষ্টাৰ্ব কৰিবৰ কাৰণে, অলপ খেলি মেলি লগাবৰ কাৰণে এনেকুৱা দিয়ে প্ৰশ্ন। চাই লওক, এতিয়া 6 × 5 =
30 এতিয়া 7 5 গুণ 35 এটো হ'ব উত্তৰ এটো হৈছে x এর মান x লিখিলো এটো y লিখিলো যাতে আপোনালোকে বুজি পাব এটো হৈছে আমাৰ आंसर ঠিক আছে এনেকৈ লিখিলে আপোনাৰ সহজ হ'ব একদম সহজ টেকনিক এইটো ফৰ্মুলা দ্বাৰা ওলাব পাৰে কিন্তু আমি একদম সহজ টেকনিকত শিকিম যাতে আমাৰ টাইম আছে ৰেলৱে এক্সামৰ কাৰণে বা বাকি যিকোনো এক্সাম হয় তাৰ কাৰণে ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো আইছো নেক্সট কোৱেশ্চনটো অলপ হাৰ্ড হ'ব কিন্তু এবাৰ শিকিলে আপোনালোকে পাৰি যাব ঠিক আছে নেক্সট কোৱেশ্চনটো চাই লওক কেনেকুৱা আছে এটা চাই লওক x আৰু y এর আয়ুৰ অনুপাত 5:7 18 বছৰ আগতে তেওঁলোকৰ আয়ুৰ অনুপাত আছিল 8:13 x আৰু y এর বৰ্তমান আয়ু কিমান ইয়াত x আৰু y এর বৰ্তমান আয়ু দিছে এটো 18 বছৰ আগতে দিছে তেওঁলোকৰ আয়ুৰ অনুপাত ইমান আছিল এটো আগতে কৈছে যে এটো x আৰু y টো আপোনাৰ বাপেক পুতেকে দিব পাৰে বা যিকোনো দিব পাৰে মাত্ৰ ইয়াৰ নামটো চেঞ্জ কৰিব পাৰে বাকি প্ৰশ্নটো প্ৰায় একে কাটে এতিয়া চাই লওক কেনেকৈ কৰে বাৰু এতিয়া প্ৰথমতে আমি x আৰু y টো উঠাই লও আগৰ নিচিনাকৈ x ৰ মান কিমান দি আছে 5 y ৰ মান 7 এতিয়া 18 বছৰ আগতে 18 টো উঠাই লও এতিয়া আমাৰ কি আছে 8:13 এতিয়া চাই লও আমাৰ ইয়াৰ মানটো একে মিলে নিমিলে এতিয়া ইয়াত হয় 6 ইয়াত হয় কিমান চাই লও 3 এটা 3 ইয়াত 3 ডিফারেন্স আছে ইয়াত আছে 6 ডিফারেন্স মানটো তো একে নহয় ইয়াত 3 আছে ইয়াত 6 আছে প্ৰথমতে আমি মানটো মিলাই লব লাগিব একে একে কৰিব কাৰণে ঠিক আছে আমি প্ৰথমতে ইয়াৰ মানটো উলাইলো তাৰ পিছত আমি এটো কৰিব হৈ যাব কাৰণ আমি মানটো উলাব নৰিলে আমি ইয়াৰ গণিতটো শুদ্ধ হৈ যাব মানটো কেনেকৈ উলাই চাই লওক বাৰু প্ৰথমতে আমি ইয়াৰ ভিতৰত ডিফারেন্স উলাব লাগিব 8 আৰু 13 ৰ মাজত ডিফারেন্স কিমান 8 আৰু 13 ৰ মাজত ডিফারেন্স হৈছে 5 আৰু 7 আৰু 5 আৰু 7 ৰ মাজত কিমান হয় 2 ডিফারেন্স এতিয়া আমাৰ যেটো মান ওলাইছে হিটো ওপৰত আৰু তলত কৰি এটো আমি ইনটু কৰিব লাগে ইয়াত কিমান ওলাল 5 ওলাইছে এই 5টো ইয়াত যাব আৰু এই 2টো ইয়াত আহিব আৰু ইটো এই কেটাৰ লগত ইটো পূৰণ হ'ব এই কেটাৰ লগত ইটো পূৰণ হ'ব এই 2টো নহয় এই 2টো পূৰণ হয় 2টো ইপিনেটো আহি গল মই সিম্পল কৰি লিখি দিছো বাৰু 5:7 8:13 এনেকুৱা আছে মানটো কিমান লৈছে আমাৰ 5 ইয়াৰ 5 টো এই তলৰ 5 টো ইনটু ইয়াত যাব এই কেটাৰ লগত ইটো পূৰণ আৰু ইয়াত 2 টো ইয়াত আহিব এতিয়া আমি চাব লাগিব কি হয় ইকুৱেল লিখিলো বাৰু 5 5 গুণ 25 ঠিক আছে 5 5 গুণ 25 ইটোৰে ইটো পূৰণ কৰিব লাগিব 5 7 গুণ 35 ঠিক আছে ইয়াত এবাৰ চাই লব লাগিব 2 গুণ 16 হয় 2 16 হয় 2 13 কিমান হয় 2 13 26 ঠিক আছে 13 13 26 হয় 3 3 6 আৰু 2 26 এতিয়া চালো ইয়াৰ মাজত আমাৰ ডিফারেন্সটো মিলিছে নাই ইয়াৰ মাজত যদি ডিফারেন্সটো মিলে তেতিয়াহে আমি গণিত কৰিব পাৰিম এতিয়া চাই লও 25 ৰ পৰা 16 কিমান হয় ডিফারেন্সটো ইয়াত চাই লও 20 16 4 20 20 এ পাছে 25 কিমান হল 4 আৰু 5 9 হল ইয়াতে চাই লও 26 35 ৰ পৰা 26 মাইনাস দিব পাৰে তেতিয়া ওলাই যাব একেই কথা হয় আমি মাজত ডিফারেন্সটো ওলাইছো খালি ইয়াতেও একে 9 ওলাই 26 4 30 30 এ পাছে 35 9 ওলাই গল হয়নে এতিয়া আমি 9 ৰ মান আছে 18 এই 18 টো যে কৈছো তেতিয়া সিম্পল হৈ গল এতিয়া 9 ওলাই গল 9 ৰ মান আছে 18
কিন্তু আমাৰ 18 দি যদি এইকেইটা পূৰণ দিওঁ তেতিয়া ভুল হ'ব আমাৰ এতিয়া আমাৰ এইকেইটাৰ কাম হৈ গ'ল এতিয়া আমাৰ এইকেইটাৰ কাম আছে 9 মান 18 দি পূৰণ দিলে ভুল হ'ব প্ৰথমতে আমি ইয়াৰ একৰ মান ওলাব লাগিব এই 9টো যে আছে একৰ মান ওলাব লাগিব 9ৰ মান যদি 18 হয় একৰ মান কিমান হ'ব আমি 18 9 দি হৰণ দিম 9 দুগুণা 18 এতিয়া একৰ মান হৈছে 2 একৰ মান কিমান ওলাল একৰ মান ওলাল 2 এই 9 দি 18 হৰণ দি দিব প্ৰথমতে আমি একৰ মান ওলাব একদম সৰু মানটো ওলাই ল'ব সৰু মানটো একৰ মান ওলাব তেতিয়াহে আমাৰ গণিতটো মিলিব নহলে আপোনাৰ গণিত কৰাটো টান হ'ব প্ৰথমতে একৰ মান ওলালো একৰ মান কিমান ওলাল 2 ওলাল 2 যদি 9 দি পূৰণ দিওঁ 18 ওলাব একে কথা ঠিক আছে একৰ মান 2 ওলাল এতিয়া আমি এইকেইটা আছে আমাৰ এইকেইটাহে মেইন অনুপাত কাৰণ এইকেইটাৰ কাম শেষ হৈ গ'ল এতিয়া চাই লওক এইকেইটা দি আমি একৰ মান 2 ওলাল এতিয়া এইকেইটা উঠাব লাগিব প্ৰথমতে আমি যেটো আমাৰ মানটো মিলি আছিল সেই কাৰণে আমি ইয়াৰ পৰা উঠাই দিছিলো যেটো আগৰ কোৱেশ্চন আছিল কিন্তু আমাৰ বৰ্তমান মান ওলাল এইকেইটা 25 35 25:35 এখানে আমি 25 টো লিখিব লাগিব আৰু 35 টো লিখিব লাগিব তাৰ লগত একৰ মান আছে 2 2 দি পূৰণ দিব লাগিব এটো 2 দি পূৰণ দিব লাগিব এতিয়া কিমান ওলাল 2 পঁচিশ 50 2 পঁচিশ 70 এটো হ'ব আমাৰ आंसर ঠিক আছে এটো হ'ব আমাৰ x আৰু y ৰ বৰ্তমান আয়ু এটো হ'ব x এটো x লিখলো আৰু এটো y লিখলো ঠিক আছে নেক্সট কোৱেশ্চন আগবাঢ়িছো ইয়াত দিয়া আছে x আৰু y ৰ বৰ্তমান আয়ুৰ অনুপাত 1:2 ঠিক আছে 5 বছৰ আগতে তেওঁলোকৰ বয়সৰ অনুপাত আছিল 1:3 5 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত কিমান হ'ব ডিফিকাল্ট দৰে লাগে কিন্তু এটো কোৱেশ্চনটো সহজ তো এটোতকে টান হ'ব এটো অলপমান ইয়াত মানে দিয়া আছে 5 বছৰ আগতেও দিয়া আছে 5 বছৰ পিছতো দিয়া আছে ঠিক আছে গণিতটো লাগু কৰিছো প্ৰথমতে আমি x আৰু y ৰ ডিফাৰেন্সটো উলিয়াব লাগিব আগদৰে x ৰ মান কিমান দিয়া আছে 1 y ৰ মান 2 সৰি তো আহি গৈছে x ৰ মান কিমান আছিল 1 y ৰ মান 2 এতিয়া কি দি আছে 5 বছৰ আগতে 5 টো উঠাইলো এতিয়া হৈছে আমাৰ তলৰটো কি আছে 5 বছৰ আগতে কিমান আছে 1:3 এতিয়া আমি ডিফাৰেন্সটো লৈ লও ডিফাৰেন্সটো হৈছে ইয়াৰ 0 ইয়াৰ হৈছে 1 ডিফাৰেন্সটো নিমিলে প্ৰথমতে আমি ডিফাৰেন্সটো মিলাব লাগিব প্ৰথমতে ডিফাৰেন্সটো কেনেকৈ হৈছিল যে ইটো দি ইটো মাইনাস কৰিব পৰা বা ইয়াৰ ইটো হৈছে 2 মাইনাস কৰিলে কিমান হ'ব 2 হ'ব আৰু ইটো দি ইটো কৰিলে কিমান হ'ব 1 হ'ব তে লিখি লৈছো বাৰু যাতে আপোনাৰ সুবিধা হয় আমাৰ ইয়াত কিমান হ'ল 1:2 আৰু 1:3 এটোকে উঠাই লৈছো যাতে আপোনাৰ সহজ হয় মই দেখাই দিবৰ কাৰণে এটো হৈছে ইয়াৰ মান কিমান হ'ল আমি কৈছিলো নহয় ইটো ওপৰত যাব এই দুইটো ওপৰত যাব আৰু এই একটো তলত আহিব ইটো দি ইটো পূৰণ হ'ব ইটো 2 হ'ব আৰু ইটো 1 হ'ব ঠিক আছে আমাৰ 2 টো উঠাই লৈছো আৰু 1 টো উঠাই লৈছো এইকেইটা দি ইটো পূৰণ এইকেইটা দি ইটো পূৰণ তে ইকুৱেল কিমান ওলাই চাই লও 2 গুণ 2 ইটো আহি লিখিলো 2 দুগুণা 4 এটা 1 গুণ 1 ইটো 1 3 গুণ 3 প্ৰথমতে আমি ডিফাৰেন্সটো মিলাই ল'ব তাৰ পাছতহে আমাৰ গণিতটো শুদ্ধ হ'ব তাৰ পাছত গণিতটো ওলাব এতিয়া আমি ডিফাৰেন্সটো চাই ল'ব পাৰো একে হৈছে নাই 2 ৰ 1 গলে 1 3 ৰ 3.5 গলে 1 এতিয়া মানটো ওলাই গ'ল একে হৈ গ'ল ডিফাৰেন্সটো একে হৈ গ'ল এতিয়া আমাৰ কি দি আছিল 5 বছৰ আগতে 5 বছৰ ইয়াৰ মান কিমান একৰ মান কিমান 5 একৰ মান যদি 5 বছৰ হয় তেতিয়া হলে আমাৰ ইটো ওলাব সহজ হৈ গ'ল 2
কাৰণ ইয়াত দিয়া আছে বৰ্তমান আয়ুৰ অনুপাত 5 বছৰ পিছত তেওঁলোকৰ বয়সৰ আমাক যেহেতু 5 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত কিমান হ'ব কৈছে আমি সেইটো ওলাব লাগে প্ৰথমতে আমি বৰ্তমানটো ওলালো তাৰ পিছত আমাৰ 5 বছৰ পিছত কেনেকুৱা হ'ব বয়সটো সেইটো ওলাই যাব অটোমেটিকলি ঠিক আছে আমাৰ বৰ্তমানৰ বয়সৰ অনুপাত কিমান দিয়া আছিল ইটো ওলাইছে আমাৰ 2:4 ঠিক আছে আমি 2:4 টো উঠাই লব পাৰো 2:4 2:4 এতিয়া চাই লওক 2:4 আমাৰ 1 ৰ মান 5 ইয়াত আমি 2 into ইয়াতে চাই লওক 1 ৰ মানটো আমি 5 বহাই দিলো ইয়াতো 5 বহাই দিলো ইয়াত আমাৰ কিমান হল 2 5 গুণ 10 5 4 গুণ 20 হৈ গল যেহেতু আমাক 5 বছৰ পিছৰ কথা 5 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত আমাক 5 বছৰ পিছত কোৱা কাৰণে আমি ইয়াত 5 বছৰ পিছত প্লাস দিব লাগিব যদি আগত কল হয় তেতিয়াহলে আমাৰ মাইনাস হলে কেনেকুৱা ধৰিলো আপোনাৰ ধৰিলো বয়স এতিয়া 20 চলি আছে 5 বছৰ পিছত কৈছে 5 বছৰ পিছত কিমান হ'ব 25 হয় নহয় ইয়াত তেনেকুৱা ঠিক 5 বছৰ প্লাস দিব যেনেকুৱা আপোনাৰ বয়সৰ যেটো প্লাস কৰা হৈছে হেতু ধৰণৰ 5 বছৰ পিছত আমাৰ এইটো হ'ব 15 তাৰ পিছত হ'ব আমাৰ এইটো 25 বছৰ ঠিক আছে এটো কিন্তু আমাৰ এতিয়ালৈকে অনুপাত নাই এটো আমাৰ 15 টো দিয়া আছে 25 টো দিয়া আছে এটো আমাৰ বয়সে ওলাইছে আমাৰ যেটো শিকিছো আগতো শিকিছো আমাৰ এটো হৈছে বয়স এটো হৈছে বয়সৰহে ওলাইছে অনুপাতটো আমাক অনুপাতটো লাগে আমাক খুদা আছে 5 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত কিমান হ'ব মোক বয়সৰ অনুপাত কিমান হ'ব সেইটো হৈছে সেইকাৰণে আমাৰ বয়সৰ অনুপাতটো ওলাব লাগিব এতিয়া বয়সৰ অনুপাত ওলাবৰ কাৰণে আমি এটো কাটাকটি কৰিম 5 3 গুণ 15 যায় 5 5 গুণ 25 যায় সৰি হা 5 3 গুণ 15 তো 3 হ'ব আৰু এটো 5 হ'ব ঠিক আছে আমাৰ বয়সৰ অনুপাত 3:5 এটা 3:5 হয় নহয় তাকো মই প্ৰমাণ কৰি দিছো বাৰু এতে দেখিলো এতিয়া আমাৰ 1 ৰ মান কিমান আছে 1 ৰ মান আছে 5 হয় নহয় 1 ৰ মান যদি 5 হয় 3 ৰ মান কিমান হ'ব 15 আৰু আমাৰ যদি 1 ৰ মান 5 হয় 5 ৰ মান কিমান হ'ব 25 বয়সটো এনেকৈ ওলাই তাৰ মানে আমাৰ যদি আমাৰ বয়স দিল হয় তেতিয়াহলে আমাৰ এইটো এনসার হবে কিন্তু আমাৰ ইয়াত আছে 5 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত বুলি কৈছে ইটোৱে মেইন আমাৰ ইয়াত চাই লব বয়স দিয়া আছে না বয়সৰ অনুপাত দিয়া আছে যদি বয়সৰ অনুপাত দিয়া আছে তেলে কাটাকটি কৰি লব আৰু যদি বয়স দিয়া আছে তেলে এইটোতে হৈ যাব 15 25 ঠিক আছে নেক্সট কোৱেশ্চন লৈ আগবাঢ়িছো আমি এতিয়া নেক্সট কোৱেশ্চনটো চাই লওক এই কোৱেশ্চনটো আৰআৰবি এএলপি এণ্ড টেকনিচিয়ান যেটো एग्जाम হৈ আছে হিটোত আহিছিল হিটো কোৱেশ্চন আবে কেনেকৈ কৰে মই এটো দেখাই দিম এটো কোৱেশ্চন আমাৰ আৰআৰবি যেটো গ্ৰুপ ডি হিটোটো আহিব পাৰে কিন্তু ইয়াৰ গ্ৰুপ ডি তাৰ মানে যেটো এনাউন্সমেন্ট আহিছে হিটো আমাৰ ৰিজনিং বেছি ইম্পৰ্টেন্ট দিব বুলি দিয়া হৈছে কিন্তু আমাৰ তথাপি আমি গণিতকেইটা কৰিব লাগিব কাৰণ এনেকুৱা ধৰণৰ এটা গণিতও মিছ কৰিলে আমাৰ বহুত লছ হ'ব কাৰণ এক এক নম্বৰৰ পৰা আমি বহুত কেইটা নম্বৰ পাওঁ এতিয়া চাই লওক যে এটো গণিত কেনেকৈ কৰে এটো এনেকুৱা ধৰণৰ আহিছিল অপচনবোৰ ভুল হ'ব কিন্তু গণিতটো এনেকুৱা আহিছিল এটো অলপ চাই লওক 5 বছৰ পিছত পিতা পুত্ৰৰ আয়ুৰ 3 গুণ হ'ব এনেকুৱা ধৰণৰ আছিল 5 বছৰ আগতে পিতাকৰ আয়ু পুত্ৰৰ আয়ুৰ 7 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স কিমান মইতো x আৰু y ও ধৰিব পাৰো কিন্তু ইয়াত মই যেটো আছে হিটোই ধৰিছো কাৰণ আপোনালোকক বুজাতে সহজ হ'ব এটা অপচন দিয়া আছিল a 45 পিতাকৰ দিয়া আছিল 45 পুতেকৰ দিয়া আছিল 9 আৰু b দিয়া আছিল 40 আৰু এটো আছে 10
32 8 আছিল 35 7 এইটো পুতেকৰ বয়স আৰু এইটো হৈছে বাপেকৰ বয়স ঠিক আছে কেনেকৈ কৰে আমি চাই লওঁ এইটো 5 বছৰ আগতে 3 গুণ আমি 3 গুণটো কেনেকৈ লিখিম 3 গুণটো মানে হৈছে যদি ধৰি লওঁ ইয়াত দেখিছোঁ পুতেকৰ বয়স 1 গুণ বা 1 বছৰ হয় তাৰ 3 গুণ কিমান হ'ব 3 বাপেকৰ বয়স 3 হ'ব ঠিক তেনেদৰে 3:1 লিখিব লাগিব কাৰণ বাপেকৰ বয়স যেহেতু বেছি সেইটো কাৰণে 3 পাছত 3 গুণ কৈছে আমি 30 হ'ব পাৰে 10 হ'ব পাৰে কিমান হ'ব পাৰে নাজানো কিন্তু 3 গুণহে দিয়া আছে সেইকাৰণে আমি ইয়াক 3:1 এনেকৈ গুণ থাকিলে এনেকৈ ধৰিব লাগিব আৰু তাৰ পাছত দিয়া আছে 5 বছৰ পিছত মানে হৈছে প্লাছ বুলি ধৰি লওঁ এইটো কাৰণ 5 বছৰ পিছত আজি 2000 ধৰি লওক 20 হ'লে 5 বছৰ পিছত কিমান হ'ব 25 এনেকুৱা ধৰণৰ এইটো 5 বছৰ পিছত সেইকাৰণে আমি প্লাছ ধৰা হৈছে এতিয়া চাই লওক তাৰ পাছত দিছে 5 বছৰ আগতে পিতাকৰ আয়ু পুত্ৰৰ আয়ুৰ 7 গুণ আছিল 7 গুণটো কেনেকৈ লিখিম যেনেকৈ আমি 3 গুণ দিছোঁ 7 গুণটো এই একেধৰণে লিখা হ'ব এতিয়া -5 কিয় কাৰণ দিয়া আছে 5 বছৰ আগতে সেইকাৰণে -5 এতিয়া আমি সেম মেথড প্ৰথমতে আমি ডিফাৰেন্সটো লৈ লওঁ বৰ্তমানৰ ডিফাৰেন্সটো এটা নিমিলে 0 আৰু এইটো হৈছে 4 ডিফাৰেন্সটো নিমিলে প্ৰথমতে আমি ডিফাৰেন্সটো লৈ ল'ব লাগিব ডিফাৰেন্সটো ল'বৰ কাৰণে কি কৰিছিলোঁ প্ৰথমতে কৰিছিলোঁ আমি এইটো 1 টো লিখি দিছোঁ বাৰু ইয়াৰ পৰা ইয়াৰ ডিফাৰেন্স কিমান 6 ইয়াৰ পৰা ইয়াৰ ডিফাৰেন্স কিমান 2 তলত উঠাই দিছোঁ বাৰু 3:1 7:1 এতিয়া চাওক আমি প্ৰথমতে ডিফাৰেন্সটো উলিয়াই ল'লোঁ এইটো যাব এই 6টো যাব ওপৰত এই 2টো যাব তলত এতিয়া আমি 6টো ওপৰত লৈ যাওঁ আৰু 2টো তললৈ আহোঁ এতিয়া আমাৰ কি লাগিল এইটো কৰিব লাগিল পূৰণ কৰিব লাগে 3 গুণ 18 এইটো পূৰণ আৰু এইটো দি আরেকবার এইটো পূৰণ ইষ্টুটো ধৰি লওক 6 গুণ 6 এতিয়া এইটো পূৰণ কৰিব এইটো দি এইটো পূৰণ কৰিব এইটো পূৰণ কৰিব এইটো পূৰণ কৰিব 7 দুগুণা 14 ইষ্টু 2 গুণ 2 এতিয়া আমি ডিফাৰেন্সটো চাই লওঁ হয়নে নহয় ইয়াৰ পৰা ডিফাৰেন্স হৈছে 4 ইয়াৰ পৰা 18 পৰা 14 গ'লে 4 এতিয়া ডিফাৰেন্সটো একে হৈ গ'ল আমাৰ যেহেতু মানটো দিয়া নাই সেইকাৰণে আমি 5 বছৰ আগতে আৰু 5 বছৰ পিছত এইটো প্লাস কৰিব লাগিব প্লাস করলে কিমান হয় 10 বছৰ এতিয়া 4 এর মান দিয়া আছে 10 এতিয়া আমি 4 এর মান হলে 1 এর মান উলিয়াব লাগিব প্ৰথমতে এইটো হৰণ দিও বাৰু 4 হৰণ 10 এই হৰণ দিলে কিমান হয় 4 দুগুণা 8 4 দুগুণা 8 কিমান হল 2 পয়েন্ট 4 5 গুণ শূন্য হ'ব পয়েন্ট অহা কাৰণে 4 5 গুণ 20 হৈ গ'ল এনেকৈ কৰিব পাৰে আপোনালোকে এতিয়া ধৰিলো মই ইয়াতে লিখি দিছো ইয়াত কিমান আছে 10 4 ইয়াত যদি মান ওলাও আমি কিমান ওলাব 5 দুগুণা 10 সরি 2 5 গুণ 10 4 2 দুগুণা 4 5/2 লিখিব পাৰে এটা আপোনাৰ কথা এনেকৈ লিখিলেও পাৰে এনেকৈ লিখিলেও পাৰে মই এনেকৈ হেতু কৰিম এনেকৈটো কৰিম প্ৰথমতে আমি এনেকৈটো শিকিলো এটো 2.5 ওলাইছে তো 1 এর মান কিমান ওলাইছে 2.5 বা আমি এনেকৈ লিখিব 1 এর মান এটো 4 আছে কারণ আমি প্ৰথমতে 1 এর মান ওলাব লাগিব 4 তেতিয়াহে আমাৰ মেইন মানটো হ'ব 5/2 এনেকৈ লিখিব পাৰো এটো আপোনাৰ কথা মই এটো কই কৰিম এটো কই কৰিম ঠিক আছে আমি লিখিছো বাৰু প্ৰথমতে আমি 2.5 টো চাইলো 1 এর মান কিমান আছে 2.5 এটা আছে কিমান আছে 18 দশমিক সরি is to 6
ইনটু 2.5 এতিয়া 2.5 আছে আমাৰ 2.5 এতিয়া আমাৰ কি আছে 6:2 সৰি মই এইটো খুলিছে একাতে খুলিছে 18 ইনটু 2.5 6 ইনটু 2.5 ইয়াৰ মান কিমান ওলাব হিসাব কৰি চাম এতিয়া হিসাব কৰি চাব পাৰোঁ এতিয়া আমি 18 2.5 টো আমি 25 ধৰি লওঁ পাছত দশমিকটো উলাই লম 8 5 গুণ 40 আৰু 5 গুণ 5 4 আছিল হাতত 8 5 গুণ 40 5 গুণ 5 6 7 8 9 9 হল 2 9 গুণ 2 8 গুণ 16 2 গুণ 2 ঠিক 3 শূন্য 9 আৰু 6 15 5 হাতত আহিল 1 আৰু 3 তোৰ নাম আহিল 2 4 45 এতিয়া আমাৰ কি আছিল 2.5 এটাৰ আগত দশমিক আছিল এটাৰ আগত এখানে আমাৰ দশমিক বহিব এতিয়া আমাৰ ইটোৰ মান হল 45 ঠিক আছে এতিয়া আমি 6 into 25 ৰ মান উলিয়ালো ইপিনে উলিয়াইছো বাৰু কিমান হ'ব পূৰণ কৰিলে 25 ধৰিলো আৰু 6 দশমিকটো উঠাই দিছো পাছত আমি দশমিকটো বহাব পাৰিম এতিয়া চাওক 6 5 গুণ 30 6 গুণ 12 হাতৰ আহিল 3 1 2 3 সরি এটা বলেছে 6 5 গুণ 30 আর 6 গুণ 12 6 গুণ 12 আর হাতের আছে 3 13 14 15 এটা 15 150 যেহেতু 150 আমি এটা লিখিলো যেহেতু আমার কি আছে দুটার আগত দশমিক আছে বা এটার আগত দশমিক আছে এটা আমি এখানে এটার আগত দশমিক এতিয়া আমাৰ ওলাইছে 45 15 45 15 ওলাল এতিয়া চাওক 45 15 15 ওলাইছে আমি এটা লিখিলো 45 আৰু 15 ওলাইছে 45 আৰু 15 ওলাইছে আমাৰ কি দি আছে প্ৰশ্নটো 5 বছৰ পিছত পিতা আৰু পুত্ৰ 5 বছৰ পিছত যেহেতু আমাৰ 5 বছৰ পিছত দিয়া আছে 5 বছৰ পিছত তাৰ মানে কেনেকুৱা হ'ব আমি মানটো ইটো দি ওলাব পাৰো আৰু ইটো লাইনৰ পৰা ওলাব পাৰো আৰু ইটো লাইনৰ পৰা ওলাব পাৰো মাত্ৰ ইয়াত যেটো ইটোত কৰিলে আমাৰ মাইনাস হ'ব আৰু ইটোত কৰিলে প্লাস হ'ব ঠিক আছে আমি ইটো দি ওলাইছো যেহেতু এখানে আমি প্লাস কৰিম বা মাইনাস কৰিম সরি এটা আমার 45 মাইনাস 5 কিমান আছে আমাৰ 1 ৰ মান সরি আমাৰ কিমান মানটো কিমান আছে 5 ঠিক আছে 5 আছে 5 বছৰ কি লেখা আছে 3 গুণ 5 বছৰ পিছত 5 minus 5 15 minus 5 15 minus 5 equal to ইয়াৰ equal হল 10 ইয়াৰ equal হল 40 এটো হ'ব আমাৰ आंसर আমাৰ অপচনত কি আছে বি 10 আৰু 40 এতিয়া কৈছিল আৰু এটা টেকনিক ইটো হৈছে আমাৰ 2.5 5/2 এতিয়া 5/2 কেনেকৈ কৰে এতিয়া আমাৰ কি আছে 18 আছে 18 আছে into 5/2 তো কাটাকুটি কৰিম 2 গুণ 2 2 9 গুণ 18 ঠিক আছে ইয়াৰ মান কিমান হ'ল 45 আৰু এটা কি দি আছে 6 into 5/2 2 গুণ 2 2 3 গুণ 6 ইয়াৰ মান কিমান 15 ঠিক তেনেকৈ এইটো দি মাইনাস কৰিবলৈ 5 বছৰ পিছত দি আছে এখানে মাইনাস আৰু এইটো 5 বছৰ এইটো হৈছে 40 আৰু এইটো হৈছে 15 সরি 10 এটি হবে আমার आंसर
যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আমাৰ অসমীয়া টেকনিকেল চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব বাটনটো আপোনাৰ ছাইডত আছে, এইটো মই চাৰ্কেল কৰি দিছোঁ, এনেকুৱা ঠাইত আছে চাৰ্কেল কৰি দিয়াটোত ছাবস্ক্ৰাইব আছে লাল আখৰ দি, এইটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, এইটো কলা কৰি দিব, লগতে আৰু বেল আইকনটো দবাব নাপাহৰিব। তাৰ ছাইডতে আছে বেল আইকনটো দবালে তাৰমানে আপোনাৰ যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে নটিফিকেশ্যন তৎক্ষণাত পাব। আপোনাৰ কাৰণে এনেকুৱা ভিডিঅ' মই আনি থাকিম, আপোনাৰ এক্সামৰ কাৰণে আৰু SSCও আহি আছে, SSCৰ কাৰণে আনিম, আছাম পুলিচ আহি আছে তাৰ বাবেও আনিম। এনেকুৱা ধৰণৰ যিকোনো এক্সাম হওক মই তাৰ বাবে মই আপোনালোকক সাজু কৰাবৰ বাবে মই এনেকুৱা ভিডিঅ' আনি থাকিম যাতে আপোনালোকে এক্সাম অহাৰ আগতে প্ৰিপেয়াৰ হৈ লয়। ঠিক আছে, অসমীয়া টেকনিকেলৰ লগত জড়িত থকাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।